আমি যদি অকণমান দেখা পাইছোঁ কি আমাৰ লাইফত সদায় একে ধৰণৰ মানুহে আহি আছে, হয় কোনোবা এজন মানুহে আপোনাক কিবা প্ৰব্লেম কৰিছে, আপোনাক এটা ট্ৰমা দিছে, আৰু তেনেকুৱা ধৰণৰ মানুহে সেইজন মানুহ যোৱাৰ পিছতো তেনেকুৱা বেলেগ মানুহ আপোনাৰ লাইফত এট্ৰেক্ট হৈছে, তেতিয়াহ'লে আপুনি অলপমান কনচিয়াছলি লাইফটো চোৱা ইম্পৰ্টেণ্ট হয়। কাৰণ সেইটো আপোনাৰ এটা ব্ৰেইনত পেটাৰ্ণ হৈ গৈছে, আৰু সেইটো পেটাৰ্ণৰ কাৰণে আপোনাৰ লাইফত সদায় এনেকুৱা মানুহেই আপোনাৰ লাইফত আহিব যি অহাৰ কাৰণে অলপ দেৰিৰ কাৰণে আপোনাৰ ভাল লাগে, কিন্তু তাৰ পিছত ছেইম আগৰ নিচিনাই যিখিনি আপুনি প্ৰব্লেম পাইছিলে সেইখিনি প্ৰব্লেম ষ্টাৰ্ট হৈ যায়। এইখিনিতে আমি এটা কথা জনা উচিত, যদি এনেকুৱা কিবা হৈছে তেতিয়াহ'লে সেই প্ৰব্লেমটো আমি বাহিৰত বেলেগ এজনৰ তাত কিবা প্ৰব্লেম থকা বুলি ভাবাতছে আমি নিজৰ মাজতে চাব লাগিব কি আমাৰ কি তেনেকুৱা ছাবকনচিয়াছ বিলিফ আছে যাৰ কাৰণে আমি তেনেকুৱা মানুহ বাৰে বাৰে আমাৰ লাইফত এট্ৰেক্ট কৰি আছো। আৰু যিটো টাইমতে আমি সেইটো বস্তু বুজি পাম আৰু কনচিয়াছলি আমি ৰিকগনাইজ কৰিব পাৰিম আমাৰ পেটাৰ্ণ, তাৰ পিছত আমি যেতিয়া সেইটো পেটাৰ্ণৰ পৰা ওলাই পেলাই নতুন এটা পেটাৰ্ণ ক্ৰিয়েট কৰিম, তেতিয়াহে আমি সদায় সেইসকল মানুহ আমাৰ লাইফত এট্ৰেক্ট কৰিম যিয়ে আমাক পজিটিভিটি দিব, আৰু তেতিয়া আমি তাৰ পৰা ওলাই পেলাই এটা বহুত ধুনীয়া আমি ৰিলেশ্যন ক্ৰিয়েট কৰিব পাৰিম। আদাৰৱাইজ আমাৰ ব্ৰেইনত যদি তেনেকুৱা পেটাৰ্ণ হৈ গৈছে যিটোৱে সদায় ৰং পাৰ্চন আমাৰ লাইফত এট্ৰেক্ট কৰি আছে, সেইটোৱে আমাৰ লাইফত বহুত প্ৰব্লেম কৰিব পাৰে। আই হোপ এইটো ইনফৰমেশ্যন অকণমান হ'লেও আপোনালোকক হেল্প কৰিব। থেংক ইউ ছ' মাছ।